নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ আমাৰ চৌপাশ যিখন নেকি আমাৰ পৰিৱেশ তাৰে আমি প্ৰথম যিটো পাঠ আমাৰ পৰিয়াল এইটো আমি আলোচনা কৰিবলৈ ওলাইছো আৰু যদি তোমালোকে মোৰ এই ভিডিঅটো প্ৰথম চাইছা তেতিয়াহলে এটা লাইক আৰু এটা কমেন্ট কৰি দিবা আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আমাৰ পৰিয়াল তোমালোকে ঘৰত কাৰ সৈতে থাকা বুলি সুধিছে মাৰা দেউতাৰ লগত থাকা নহয় জানো বুলি কৈছে তোমালোকে মাৰা দেউতাৰ লগত থাকা নিশ্চয় বুলি সুধিছে তোমালোকৰ ঘৰত আৰু কোন কোন আছে ভাই ভনী ককা দেউতা বাইদেউ আছে নে বুলি সুধিছে তোমালোকৰ কাৰোবাৰ লগত ককা আইতাক খুৰা খুৰীও থাকে নহয় নে এই আটাইবোৰ যত একেলগে থাকে সেইখন হল আমাৰ ঘৰ হয় নে নহয় আমি সব একেলগে যিখনত থাকো সকলো সেইখন হৈছে আমাৰ ঘৰ তাৰ পিছত আমাৰ আটায়ে নিজা নিজা একোখন ঘৰ আছে মা দেউতা বাই ভনী ভাই ককাই আদি সকলো একেলগে মিলা প্ৰীতিৰে থকা ঘৰ একোখন ঘৰেই হৈছে একোটা পৰিয়াল আমি যে জানো একেলগে যে থাকো আমি এটা পৰিয়াল হয় আমাৰ মা দেউতা ভাই ভনী আৰু ভাই ককাই আমি গোটেইখিনি আমি এটা পৰিয়াল আমি নিজৰ ঘৰখনত এটা পৰিয়াল হৈ আনন্দ মনে থাকি ভাল পাওঁ হয় নে নহয় আমি বেলেগতকৈ আমাৰ নিজৰ ঘৰখনৰ নিচিনা আপোন আৰু কোনো ঠাই নাই এতিয়া নেক্সট আমি পঢ়িছো পৰিয়ালটোত আমি মৰম চেনেহৰ মাজেৰে নিৰাপদে থাকিব পাৰো হয় নে নহয় ইজনে সিজনৰ ওপৰত বিশ্বাস মৰম হয় নে নহয় ভাল পোৱা এইবিলাকেৰে আমি চলি গৈ থাকো ঘৰখনত প্ৰতিজন মানুহে পৰিয়ালটোৰ একোজন সদস্য আমি সকলো একেলগে বাস কৰো যিহেতুকে সকলো ইজনে সিজনৰ লগত ভৰসা কৰি আমি চলো ইজনে সিজনৰ বিপদ হলে আমি চাও এনেকুৱাকে এতিয়া আমি পৰিয়ালৰ বিষয়ে কিছু কথা আলোচনা কৰো আহা বুলি কৈছে আমি এতিয়া তলৰখিনি আকৌ আলোচনা কৰিম ইয়াতে কৈছে যে ওপৰৰ ছবিখনলৈ মন কৰা এইখন ওপৰৰ ছবিখন চাব দিছে চাই ক'ব দিছে যে এইখন অৰুভতৰ ঘৰ এইখন হৈছে অৰুভতৰ ঘৰ ঘৰখনত অৰুপে মাক দেউতাক আৰু ভনীয়েক নমিতাৰ সৈতে থাকে মানে অৰুপে নিজৰ ভনীয়েক আৰু মা দেউতাকৰ লগত থাকে সিহঁতৰ মাকে ঘৰখনত বৰ পৰিপাটিকৈ ৰাখি ভাল পায় মানে বৰ ধুনীয়াকৈ মৰমেৰে ৰাখে অৰুভতৰ মাক দেউতাকৰ ঘৰৰ সন্মুখত এখন ফুল আৰু ফলৰ বাগিচা পাতিছে এখন ফুলৰ ফুলনি আৰু এখন ফলৰ বাগিচা পাতিছে অৰুপ আৰু নমিতাই মাক দেউতাকক ঘৰুৱা কামত সহায় কৰে হয় নে নহয় অৰুপৰ পৰিয়ালটোৰ হৈছে একক পৰিয়াল মানে অৰুপৰ ভনীয়েক অৰুপ আৰু মাক দেউতাক এটো এটা সৰু পৰিয়াল সুখী পৰিয়াল এটা একক পৰিয়াল বুলি কয় এতিয়া ছবি চাই কওঁ আহা বুলি কৈছে ইয়াতে তলৰখিনিত কৈছে যে অৰুভতৰ পৰিয়ালত কোন কোন আছে অৰুভতৰ পৰিয়ালত কোন কোন আছে অৰুপ আৰু অৰুপৰ মা দেউতা আৰু অৰুপৰ ভনীয়েক আছে হয় নে নহয় আমি এটো লিখিব পাৰো তাৰ পিছত দ্বিতীয়বাৰ সুধিছে যে ছবিখনত দেখা মতে অৰুপৰ মাক দেউতাকে কি কৰি আছে অৰুপৰ মাক দেউতাকে ছবিখনত দেখা মতে অৰুপৰ দেউতাকে আম বটলি আছে আৰু মাকে ফুলত এডাল ফুল ৰুইছে আৰু অৰুপে ফুলত পানী দি আছে মাকৰ কামত কোনে সহায় কৰিছে মাকৰ কামত অৰুপে সহায় কৰি আছে হয় নে নহয় আমিটো দেখি আছো ছবিটোত এইখিনিয়ে হয়নে আৰু তোমালোকে এই ভিডিঅটো যদি চাই ভাল পাইছা তেতিয়া হলে এটা লাইক কৰি দিবা দেই এতিয়া আমি তলৰ ছবিখনলৈ চোৱা বুলি কৈছে তলৰ ছবিখনলৈ চোৱা এইখন নয়নাৰ ঘৰ এইখন হয়নে এতিয়া ইয়াতে কৈছে যে নয়নাৰ ঘৰত তাইৰ মাক দেউতাক ককায়েক চন্দন থাকে নয়নাৰ ঘৰত মাক দেউতাক আৰু ককায়েক চন্দন থাকে তেওঁলোকৰ লগত ককাক আইতাক খুৰাক খুৰীয়েক পেহিয়েক আৰু তাইৰ খুৰাকৰ ছোৱালী তুলিকাও থাকে নয়নাহঁতৰ পৰিয়ালটো হৈছে যৌথ পৰিয়াল মানে বুজি পাইছানে যৌথ পৰিয়াল হৈছে ডাঙৰ পৰিয়াল মানে এই সৰু আৰু সুখী পৰিয়াল নহয় তাতে বহুত সদস্য থাকে হয়নে খুৰাক খুৰীয়েক বৰমাক বৰদেউতাক এইবিলাক সকলোৱে একেলগে বাস কৰা যিটো পৰিয়াল হয় সেইটো পৰিয়ালকে যৌথ পৰিয়াল বুলি কয় কিন্তু যৌথ পৰিয়ালত বৰ ধুনীয়া লাগে থাকি আমি সকলোৱে যৌথ পৰিয়ালতো থাকি ভাল পাওঁ বহুত মানুহ থাকে পেহিয়েক খুৰীয়েক খুৰাক দাদাক ককাক আইতাক সবৰে লগত বৰ ধুনীয়াকে মিলি বৰ মৰমেৰে থাকিব পাৰি ভাল লাগে পৰ যিখিনি আমি পঢ়িলো সেইখিনি নয়নাহঁতৰ ঘৰৰ সেইখিনিৰ কথাটো আমাক খুদিছে লিখু আহা বুলি কৈছে আমাৰ যিটো নেকি আমাৰ বহি হয় হেতুত আমি লিখিব পাৰো নয়নাহঁতৰ পৰিয়ালৰ কোন কোন সদস্য আছে নয়নাহঁতৰ পৰিয়ালত আমি কোন কোন সদস্য আছে অলপ আগতেটো পঢ়ি আহিছো এয়া ককাক আইতাক খুৰাক খুৰীয়েক মই আন্ডাৰলাইন কৰি দিছো পেহিয়েক হয়নে নহয় মাক দেউতাক ককাক খুৰাক আৰু তুলিকা যে খুৰাকৰ ছোৱালী তুলিকাও থাকে হেতু কথা কৈছে আৰু অৰুপ আৰু নয়নাহঁতৰ পৰিয়াল দুটাৰ কোনটো একক আৰু কোনটো যৌথ
এতিয়া অৰূপৰ পৰিয়ালটো কি হয় অৰূপৰ পৰিয়ালটোতো একক পৰিয়াল হয় নে নহয় তাৰ পৰিয়ালটো সুখী পৰিয়াল আৰু নয়নাৰ যিটো পৰিয়াল সেইটো ডাঙৰ সেইকাৰণে নয়নাৰ পৰিয়ালটো হৈছে যৌথ পৰিয়াল হয়নে এতিয়া আমি তলৰখিনি পঢ়িম ককাক আইতাকে নয়না চন্দন আৰু তুলিকাক বৰ মৰম কৰে আইতাকে সুন্দৰকৈ মেখেলা চাদৰ পিন্ধে ককাকে ধুতি চোলা পিন্ধে আৰু ডিঙিত গামোচা লয় গধূলি চোতালত অথবা আইতাকৰ কোঠাত বহি তিনিও আইতাকৰ পৰা নানা ধৰণৰ সাধু উমলা গীত আদি শুনে হয়নে নহয় আমি সকলোৱে শুনি পাইছো নে আমি যিসকলে শুনি পাইছো সেই সকলে বহুত মানে এটা ধুনীয়া শৈশৱ পাৰ কৰি আহিছে আমি যিসকলে শুনা নাই সেইখিনিয়ে কিন্তু বহুত এটা মানে ডাঙৰ এটা বস্তু মিছ কৰাৰ নিচিনা হৈছে দেই সাধু শুনি শুনি তুলিকাই কেতিয়াবা আইতাকৰ বিচনাতে টোপনি যায় গম পাইছানে ইমান ভাল লাগে সাধু শুনি আইতাৰ পৰা ককাক আইতাকক ঘৰৰ সকলোৱে সন্মান আৰু আদৰ কৰে মৰম কৰে চবে তেওঁলোকৰ কথা মানে শুনে হয়নে নহয় পৰিয়ালৰ প্ৰতিজন সদস্যই ইজনে সিজনক বৰ ভাল পায় বৰ মৰম কৰে হয়নে নহয় মৰমো কৰে সৰুৱে ডাঙৰক শ্ৰদ্ধা কৰে হয়নে ঘৰখনৰ সকলোৱে ইজনে সিজনৰ কাম কাজতো সহায় কৰে ইজনে সিজনক কিবা নোৱাৰিলে সকলোখিনি কৰি দিয়ে বেমাৰ আজাৰ হলেতো ক'বই নালাগে সেইকাৰণে যৌথ পৰিয়াল এটা বহুত ভাল মানে সংকটপূৰ্ণ বা বিপদমুক্ত হৈ থাকিব পাৰি কিবা এটা হলে এজনৰ আমি এতিয়া ওপৰৰ ছবিখন চাওঁ আৰু আমি তলৰখিনি পঢ়িম হয়নে নহয় আজৰি সময়ত নয়নাহঁতৰ চুবুৰীৰ আটাইবোৰ ল'ৰা ছোৱালী একেলগে খেলা ধূলা কৰে মানে গোটেই চুবুৰীটোৰ গাঁৱটোৰ যিটো নেকি তেওঁলোকৰ চুবুৰী সেইখিনি গোটেইখিনি লগ হৈ একেলগে খেলা ধূলা কৰে কেতিয়াবা সিহঁতে ঘৰৰ ভিতৰত লুডু কেৰম আদিও খেলে আকৌ শৈশৱৰ পৰাই নয়নাৰ সহপাঠী কাকলিয়ে খোজ কাঢ়িব নোৱাৰে তাই খোজ কাঢ়িব নোৱাৰে তাইৰ ভৰি দুখন মানে জন্মৰ পৰাই সেনেকুৱা সেইবাবে তাই হুইল চেয়াৰৰ ব্যৱহাৰ কৰে তাই হুইল চেয়াৰত বহিও হলেও খেলাৰ ঠাইলৈ আহে সকলোৰে লগত কাকলিয়ে খেলা ধূলাত অংশগ্ৰহণ কৰে তুলিকাই চকুৰ সমস্যাৰ বাবে চশমা পিন্ধে হয়নে নহয় চকুৰ সমস্যা হলেতো চশমা পিন্ধিবই লাগিব সেইবাবে খেলা ধূলাৰ সময়ত আটাইয়ে তুলিকাৰ লগতে কাকলিৰ প্ৰতিও নজৰ ৰাখে হয়নে তেওঁলোক যিহেতুকে অলপমান শাৰীৰিকভাৱে মানে অলপ বেলেগ ধৰণৰ সেইকাৰণে তেওঁলোকক অলপ নজৰ দিয়ে কিবা হয় নেকি বুলি নয়নাহঁতৰ পোহনীয়া কুকুৰটো অনবৰতে সিহঁতৰ লগতে থাকে তাক সকলোৱে বৰ মৰম কৰে কি ধুনীয়া এটা পৰিৱেশ হয়নে আমি সকলোৱেতো খেলি পাইছো এনেকে যিসকলে খেলি পোৱা নাই তেওঁলোকেও এতিয়া যদি তোমালোকে সৰু আছে এবাৰ খেলিবা সব মানুহ একেলগ হলে বা তোমালোক লগৰীয়াবিলাক একেলগ হলে খেলিবা ভাল লাগে বহুত মনটো পাতল হৈ যায় এতিয়া তোমালোকৰ আইতা ককাহঁতে সৰুতে কি কি খেল খেলিছিল জানানে বুলি সুধিছে আমাৰ আইতা ককাহঁতে আগতে বহুত মানে বিভিন্ন ধৰণৰ খেল খেলিছিল যিবিলাক আমি এতিয়া নেখেলো যেনেকে টাংগুটি খেলিছিল হয়নে কিবা মানে এইবিলাক তেওঁলোকে এয়া চেংগুটি হেতালি হাতৰ পৰা পিছলি এইবিলাক কিবা কিবি তেওঁলোকে বহু ধৰণৰ খেল খেলিছিল আমি তোমালোকৰ যদি ককা আইতা আছে নহলে কোনোবা ডাঙৰ কোনোবা জনা ব্যক্তি আছে তেওঁলোককো সুধিব পাৰা তেওঁলোকে তোমালোকক কৈ দিব তোমালোকৰ এতিয়া আমি লিখো আহা তোমালোকে বন্ধুসকলৰ সৈতে কি কি খেল খেলা সেইটো কথা সুধিছে পেহীয়েকে নয়নাহঁতক ছবি অঁকা গান গোৱা আৰু আবৃত্তি কৰাৰ কৌশল শিকায় হয়নে নহয় এইবিলাক শিকায় পেহীয়েকে নয়নাহঁতৰ পঢ়া শুনাৰ তদাৰক খুৰীয়েক আৰু পেহীয়েকে কৰে মানে খুৰীয়েক আৰু পেহীয়েকে কি পঢ়িছে কি পঢ়া নাই সেইবিলাক চাই ভালদৰে অনুসৰণ কৰে মাক দেউতাক খুৰীয়েক আটায়ে মিলি আলোচনাৰ মাজেৰে ঘৰুৱা সমস্যাবোৰ সমাধান কৰে মানে ঘৰৰ যিবিলাক কাম কাজ যিমানখিনি কৰিব লগা আনিব লগা সবখিনি তেওঁলোকে মেনেজ কৰে এইখিনিত কৈছে যে ঘৰৰ ৰন্ধা বঢ়া খোৱা বোৱা আদি কামবোৰ সেইবোৰ কামতো কি কৰে নয়নাৰ মাকক আৰু খুৰীয়েক আৰু পেহীয়েকহঁতেও সহায় কৰি দিয়ে তেওঁলোকে ঘৰৰ ৰন্ধা বঢ়াৰ বাবে খৰি চৌকাৰ লগতে গেছৰ চৌকাও ব্যৱহাৰ কৰে হয়নে নহয় সকলোৱে একেলগে মজিয়াত বহি কাঁহী বাতিত ভাত আঞ্জা খায় কি ধুনীয়া পৰিৱেশ সকলোৱে একেলগে বহি ভাত খাই ভাল লাগে হয়নে আমি পঢ়ো জানি লওঁ আহা কিছুমান বাচন বৰ্তনৰ নাম আমি জানো নে আমিতো নাজানো এইবিলাক আমি এতিয়া নতুনকে শিকিম হয়নে আমি যিবিলাক জানো তাৰ পিছতো আমি কিছুমান নাজানো এইবিলাক কাঁহীৰ কথাটো জানো বাতি কেৰাহী কলহ এইবিলাক জানো কিন্তু বানকাঁহীৰ নামটো আমি শুনা নাছিলো যদিও শুনিছিলো আমি ভালদৰে দেখা নাই বানবাতি ঘটি আৰু কেটলি এইখিনি আমি পঢ়িলো লিখো আহা তোমালোকে ঘৰত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ বাচন বৰ্তনৰ নাম লিখা বুলি কৈছে এতিয়া আমাৰ ঘৰত বিভিন্ন ধৰণৰ বাচন বৰ্তন ব্যৱহাৰ কৰে নে নকৰে এইবিলাক যে আমাৰ কি বুলি কয়
বাতি আৰু তাৰপিছত বাচন তাৰপিছত আকৌ আমাৰ বিভিন্ন ধৰণৰ গিলাচ হয়নে নহয় আকৌ ইফালে কেটলি এইবিলাক আমি ব্যৱহাৰ কৰোঁ হয়নে নহয় এইখিনিৰ কথা কৈছে তোমালোকৰ পৰিয়ালৰ সদস্যসকলে কি কি কামত ইজনে সিজনক সহায় কৰে তাৰ এখন তালিকা প্ৰস্তুত কৰা তোমালোকে এখন তালিকা প্ৰস্তুত কৰিবা তোমাৰ আইতাই বা তোমাৰ ককাই তোমাৰ দেউতাই তোমাৰ মাৰাই কি কি কাম কৰে সেইখিনি লিখি এখন তালিকা প্ৰস্তুত কৰিবা তোমালোকে পাৰিবা প্ৰকল্প দিছে যে তোমালোকৰ চুবুৰীত থকা যিকোনো তিনিটা পৰিয়ালৰ ঘৰবোৰলৈ মন কৰা তাৰ পিছত তালিকাখন পূৰ কৰা বুলি কৈছে এতিয়া মই 1 নম্বৰত লিখি দিছো ঘৰৰ ওচৰৰ মুৰব্বী গৰাকীৰ যিহেতুকে মোৰ ঘৰৰ ওচৰৰ ৰমেনদাৰ ঘৰ ৰমেনৰ লিখিছো নাম আৰু ঘৰৰ প্ৰকাৰ তেওঁলোকৰ ঘৰ হৈছে পকী ঘৰৰ মজিয়াত নিৰ্মাণ ব্যৱহাৰ কৰা সামগ্ৰী আমিতো পকী ঘৰ হলে ইটা বালি শিল সিমেন্ট এইবিলাকে ব্যৱহাৰ কৰো হয় নে নহয় তাৰ পিছত বেৰত নিৰ্মাণৰ ব্যৱহাৰৰ সামগ্ৰী বেৰত কি কৰিব আৰু ইটা বালি সিমেন্ট এইবিলাকেৰে বেৰখন বনায় তাৰ পিছত চালিখন নিৰ্মাণ কৰে যিখন নেকি ছাল হয় আমাৰ তিন পাত তাতে তিন পাত লগাই কাঠ লগাই এইবিলাকেৰে সম্পূৰ্ণ হয় এতিয়া তোমালোকে 2 নম্বৰ আৰু 3 নম্বৰটো তোমালোকে নিজৰ অঞ্চলৰ তোমালোকৰ ওচৰৰ যি মানুহ চুবুৰীয়া আছে তেওঁলোকৰ পৰা চাই তেওঁলোকৰ নাম লিখি এইখিনি লিখিবা নিশ্চয় অহা বুলি কৈছে অমল বিমল সুমল তিনিও বন্ধু এটা ভাড়া ঘৰত থাকে তেওঁলোকক এটি পৰিয়াল বুলিব পাৰিনে নোৱাৰি পাৰি নেকি তেওঁলোকতো এটা পৰিয়াল নহয় গোটেইকেইজনে বেলেগ বেলেগ এটা পৰিয়ালৰ সদস্য হয় তাতে একেলগে থাকে আৰু সিহঁত তিনিওজন বন্ধু বুলিহে ক'ব পাৰি বয়স বঢ়াৰ লগে লগে বয়োজ্যেষ্ঠ লোকসকলেও বহুতো শাৰীৰিক সমস্যাই দেখা দিয়ে যেনে খোজ লেহেম হয় শুনা আৰু দেখাত অসুবিধা হয় এই সময়ছোৱাত তেওঁলোকক কেনে ধৰণৰ সহায় কৰিব পাৰি তেওঁলোকক কেনেকুৱা সহায় কৰিম এতিয়া সব মানুহ যেতিয়া বয়সস্থ হৈ যাব তেতিয়া তেওঁতো শাৰীৰিক সমস্যা হ'বই ইমান দিনে এটা যদি আমি এটা কিবা বেলেগ ইঞ্জিন বা কিবা এটা হেনেকুৱা ধৰণৰ মেচিন ব্যৱহাৰ কৰোঁ সেই মেচিনটো যেতিয়া বয়সটো বেছি হৈ যায় তেতিয়া হিও অলপ দুৰ্বল বেছিকে হৈ যায় ঠিক তেনেকুৱাকৈ মানুহৰ দেহৰ ক্ষেত্ৰতো হেনেকুৱাই হ'ব কাৰণ এটা মানুহ জন্মৰ পৰা কিমান দিন চলি থাকে তাৰ পিছত সেই মানুহজনৰ কিছুমান সমস্যা কিছুমান কাম কাজৰ দ্বাৰা কিছুমান নিজৰ মেন্টেল প্ৰেছাৰৰ দ্বাৰা বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যা দেখা দিয়ে কিন্তু যিবিলাক মানুহে ধুনীয়াকৈ নিজৰ ডায়েট মেইনটেইন কৰি নিজৰ যিখন নেকি ব্যায়াম এইবিলাক মেইনটেইন কৰি যিবিলাকে চলে তেওঁলোকৰ বহু কম হোৱা দেখা যায় এইবিলাক শাৰীৰিক সমস্যা তেওঁলোকে খোজ লেহেমীয়া হ'লে তেওঁলোকক খোজ কঢ়াত আমি সহায় কৰিব পাৰো শুনাত বা দেখাত অসুবিধা পায় তেতিয়াহ'লে আমি ভালদৰে ওচৰৰ পৰা দেখাব পাৰো বা তেওঁলোকক অসুবিধা পালে শুনাত তেতিয়াহ'লে আমি ওচৰৰ পৰা তেওঁলোকক ক'ব পাৰো বা নুশুনিলে ভালদৰে দেখুৱাই দিব পাৰো এইবিলাকে সহায় কৰিব পাৰো তাৰ পিছত কৈছে আকৌ আহা অৰুভতৰ পৰিয়ালৰ বৃক্ষ চাই তোমাৰ নিজৰ পৰিয়ালৰ বৃক্ষ আঁকা বুলি কৈছে ইয়াতে তোমালোকৰ নিজৰ পৰিয়ালৰ বৃক্ষ আঁকিবা ইয়াতে আমাৰ পৰিয়াল আৰু অৰুভতৰ পৰিয়াল ইয়াতে মই চাৰিওটা দি দিছো ইয়াতে তোমালোকে আঁকিবা ইয়াতে আঁকি ললে হ'ল কৈ আছে যে তোমাৰ তলৰ যিখন নেকি ছবি চাই নয়নাৰ সৈতে থকা পৰিয়ালৰ সকলো সদস্যৰ সম্পৰ্কবোৰ লিখা এতিয়া নয়নাৰ সম্পৰ্কবোৰ হ'ব হেতু হৈছে খুৰাক খুৰীয়েক হয়নে নহয় তাৰ পিছত আইতাক ককাক হয়নে নহয় পেহিয়েক তাৰ পিছত পেহিয়েকৰ যিজনী ছোৱালী আছিল ভনী তাই তাৰ পিছত মা দেউতা নয়নাৰ আৰু ভায়েক এইখিনি মই লিখি দিছো তোমালোকে চাই লিখি লবা ইয়াতে 3 নম্বৰ ক্ৰিয়াকলাপত কৈছে যে তোমালোকে পিন্ধা আৰু মা দেউতা ককাক আইতাকহঁতে পিন্ধা সাজপাৰবোৰৰ নাম তলত তালিকাখনত লিখা বুলি কৈছে পেন্ট চাৰ্ট পিন্ধো আমি হয়নে নহয় আমি বিভিন্ন ধৰণৰ ঘৰত থাকোতে আমি গেঞ্জি হাফ পেন্ট এইবিলাকো পিন্ধো হয়নে তোমালোকে লিখিব পাৰা আৰু মা দেউতা ককা আইতাহঁতে কি পিন্ধে ধুতি চুৰিয়া এইবিলাক পিন্ধে গামোচা লয় হয়নে নহয় চাদৰ মেখেলা পিন্ধে ইত্যাদি এইবিলাক আমি পৰিয়ালৰ লোকসকলৰ মাজত থকা সম্পৰ্কবোৰ জানি লওঁ আহা বুলি কৈছে শিক্ষকে সহায় কৰিব বুলি কৈছে এতিয়া ময়ে সহায় কৰি দিছো তোমালোকক দেউতাৰ মাক হলে কি হ'ব মোৰ দেউতাৰ মাক হলে আইতা হ'ব মোৰ মাৰ মাক হলেও আইতাই হ'ব মাৰ দেউতাক হলে কি হ'ব ককা হ'ব দেউতাৰ ভনীয়েক হলে পেহী হ'ব মাৰ ভনীয়েক হলে মাহী হ'ব দেউতাৰ ভায়েক হলে খুৰা হ'ব আৰু মাৰ ভায়েক হলে মামা হ'ব আমিতো সকলোৱে জানো মামা বুলি এতে কৈছে জানি লওঁ আহা বুলি এইখিনি পঢ়িব দিছে মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী একেলগে থকা পৰিয়ালক একক পৰিয়াল বোলে মই কৈছিলো নহয় আগতে একোটা পৰিয়ালত ককাক আইতাক বৰ দেউতাক বৰমাক খুৰাক খুৰীয়েক মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী সকলোৱে বাস কৰিলে তেনে পৰিয়ালক যৌথ পৰিয়াল বুলি কয় হয়নে কিছুমান পৰিয়ালত আজু ককা আজু আইতা আৰু আন সদস্যও থাকে তাৰ পিছত পৰিয়ালসমূহ শৃংখলাভাৱে পৰিচালনা কৰিবৰ বাবে
প্ৰত্যেকৰে নিজা নিজা কিছুমান নীতি নিয়ম থাকে প্ৰতিটো পৰিয়াল সুচাৰুৰূপে চলিবলৈ মানে সেই পৰিয়ালটো ধুনীয়াকৈ চলাই নিবলৈ পৰিয়ালৰ প্ৰতিজন সদস্যই নিজৰ নিজৰ যিবিলাক দায়িত্ব যিবিলাক কাম যিবিলাক ভূমিকা সেইবিলাক পালন কৰে পৰিয়ালৰ সকলো সদস্যই মিলি আলোচনাৰ মাজেৰে সেইবোৰ সব সমস্যা কাম কাজৰ পৰা আদি কৰি সবখিনিয়ে সমাধান কৰে এতিয়া আৰু এটা লিখিছে যে মা বা দেউতাক অথবা পৰিয়ালৰ জ্যেষ্ঠজন হল সেই পৰিয়ালৰ মুৰব্বী যিজন নেকি পৰিয়ালটোৰ হেড বুলি আমি ভাবো সেইজন যিহেতুকে সবতকৈ ডাঙৰ হ'ব লাগিব তেওঁ পৰিয়ালটোৰ পৰিচালনা কৰে তেওঁ গোটেই পৰিয়ালটো পুৰা যত্ন লয় তেওঁ পৰিয়ালটো চাই ল'ৰা ছোৱালীৰো যত্ন লয় তেওঁলোকে বৃদ্ধ আৰু বিশেষভাৱে সক্ষম লোক থাকিলে তেনে লোকলৈ পৰিয়ালৰ আটায়ে বিশেষভাৱে সহায় সহযোগ কৰে যদি কোনোবা ককাক কোনোবা আজু ককাক আজু আইতাক থাকে তেওঁলোকলৈ বহুত বেছি মৰম আৰু তেওঁলোকক বেছি আদৰ যত্ন কৰি তেওঁলোকক জীৱন নিৰ্বাহ কৰায় ইয়াতে কৈছে যে অনুশীলনী 1 নম্বৰ সমূহ উত্তৰ দিয়া বুলি কৈছে ইয়াতে পৰিয়াল 1 নম্বৰ যেটো নেকি ক নম্বৰ পৰিয়াল কাক বোলে খ নম্বৰত কৈছে একক পৰিয়াল কোন কোন সদস্য থাকে একক পৰিয়ালত আকৌ গ নম্বৰত খুদিছে যৌথ পৰিয়ালত কোন কোন সদস্য থাকে এইখিনি মই বহিত লিখিছো বহিখনত মই এতিয়া দেখাই দিম তোমালোকে চাই লিখি লবা এতিয়া তোমালোকে চোৱাচোন সমূহ উত্তৰ দিয়া এইখিনি মই ইয়াতে লিখি দিছো ক নম্বৰটো পৰিয়াল কাক বোলে মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী একেলগে থকা পৰিয়ালক একক পৰিয়াল বোলে আৰু খ নম্বৰত আছে যে একক পৰিয়ালত কোন কোন সদস্য থাকে একক পৰিয়ালত মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী বা দাদা খুৰাক কৈছে যে পৰিয়ালৰ একক পৰিয়ালত কোন কোন সদস্য থাকে এতিয়া মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী একক পৰিয়ালত থাকে গ নম্বৰত খুদিছে যে যৌথ পৰিয়ালত কোন কোন সদস্য থাকে তাৰ পিছত যৌথ পৰিয়াল যেহেতুকে ডাঙৰ পৰিয়াল হয় ককাক আইতাক বৰদেউতাক বৰমাক খুৰাক খুৰীয়ে মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী একেলগে থাকে যৌথ পৰিয়ালত এইখিনি এতিয়া চোৱাচোন 2 নম্বৰত যে কৈছে তলত দিয়া শব্দবোৰেৰে খালি ঠাইবোৰ কৰা প্ৰাথমিক সহায় আৰু মিলাপ্ৰীতি এই তিনিটা শব্দ দিছে আৰু এই তিনিটাৰে আমাক তলৰ এইখিনি পূৰ কৰিব দিছে এতিয়া ক নম্বৰটোত পৰিয়াল সমাজৰ প্ৰাথমিক গোট হ'ব পৰিয়ালটো এটা আমাৰ সমাজৰ প্ৰথমতে পোৱা গোট সেইটোৰ পৰাহে আমাৰ এখন সমাজৰ সৃষ্টি হয় ভাল পৰিয়ালে ভাল সমাজৰ সৃষ্টি কৰিব পাৰে এতিয়া খ নম্বৰ হৈছে পৰিয়ালৰ সদস্যসকলৰ মাজত মিলাপ্ৰীতি থাকিব লাগে তেতিয়াহে আমাৰ পৰিয়ালটো ভাল হৈ থাকিব বা বহু দূৰলৈ বা বহু দিনলৈ আৰু গ নম্বৰ হৈছে পৰিয়ালৰ সদস্যসকলে ইজনে সিজনক কি কৰিব লাগে সহায় কৰিব লাগে আৰু আদৰ যত্নও কৰিব লাগে হেতুটো হয়ে আমি 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম পৰিয়ালৰ সদস্যসকলে এজনে আনজনৰ আদৰ যত্ন বা আদৰ যতন কেনেদৰে লয় সেই কথাটো মই আৰু হিফালে উল্টা যেটো আমাৰ পেজ আছে হেতুত লিখা আছে মই হেতাতে দেখাই দিম তোমালোকে তাৰ পৰা লিখি লবা যেটো নেকি আমি এইমাত্ৰ যে মই কলো এই প্ৰশ্নটোৰ উত্তৰটো এইটোৱে হয় পৰিয়ালসমূহ শৃংখলাবদ্ধভাৱে পৰিচালনা কৰিবৰ বাবে প্ৰত্যেকৰে নিজা নিজা কিছুমান নীতি নিয়ম থাকে পৰিয়ালটো বা প্ৰতিটো পৰিয়াল সুচাৰুৰূপে চলিবলৈ পৰিয়ালৰ প্ৰতিজন সদস্যই নিজৰ নিজৰ ভূমিকা পালন কৰে নিজৰ নিজৰ দায়িত্ব কাম কাজ সব পালন কৰে পৰিয়ালৰ সকলো সদস্যই মিলি আলোচনাৰ মাজেৰে ঘৰুৱা কামবোৰ বা ঘৰুৱা সমস্যাবোৰ সমাধান কৰে এইটোৱে হেতু প্ৰশ্নৰ উত্তৰ হ'ব এতিয়া আমি শেষত পঢ়িছো 4 নম্বৰটো সম্পৰ্কটো এটা শব্দত লিখা বুলি কৈছে মাকৰ ভায়েক হলে কি হ'ব এই সম্পৰ্কটো মামা হ'ব এটা শব্দতে লিখি দিছো তাৰ পিছত দেউতাকৰ আমাৰ যিজন দেউতাৰ ককায়েক হলে বৰদেউতা হ'ব আকৌ খুৰাৰ ল'ৰা হলে দাদা হ'ব আৰু মাহীৰ ছোৱালী হলে ভনী হ'ব এইটোৱে আৰু 5 নম্বৰত তোমালোকে লিখিবা যে ঘৰত ব্যৱহাৰ কৰা বিভিন্ন আমি ধৰণৰ বাচন বৰ্তন ব্যৱহাৰ কৰো হয় নে নহয় তোমালোকে ঘৰত যি ধৰণৰ বাচন ব্যৱহাৰ কৰা তাৰে এখনৰ ছবি আঁকিলে হ'ল আৰু তোমালোকে যদি ভিডিঅটো চাই ভাল পাইছা তেতিয়া হলে এটা লাইক আৰু এটা কমেন্ট কৰি দিবা আৰু ভিডিঅটো শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ আৰু মোৰ চেনেলটো যাতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰা থ্যাংক ইউ